মাই চেনেল আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে ক্ৰিছমাছ কেনেদৰে চেলিব্ৰেট কৰিলে বাৰু মোৰতো ব্লগ চাইজেই চাগে মই পোৱালিৰ লগত তেনেকৈয়ে চেলিব্ৰেট কৰিলোঁ আৰু বাই দ্য ৱে মোৰ ছাবস্ক্ৰাইবাৰ সকলোৱে জানেই আই থিংক গেছ কৰিব পাৰিছে চাগে ন যে থিম হিচাপত মানে অকেজন হিচাপত মোৰ ৰুমৰ থিমটো তেনেকৈ অকণমান ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰোঁ আৰু সজাবলৈ চেষ্টা কৰোঁ যেনেকৈ ক্ৰিছমাছ আহিলে ক্ৰিছমাছ ট্ৰী লগালোঁ বা তেনেকৈ ধৰণে আৰু সৰু সুৰাকৈ যেনেকৈ মই পাৰোঁ সুবিধা অনুযায়ী চ' এবাৰ উইণ্টাৰ্ছত মোৰ ৰুমটো কেনেকৈ ডেক'ৰেট কৰিলোঁ কেনেকৈ মোৰ ৰুমটো কজি কৰি থৈছোঁ সেইটো মানে শ্বেয়াৰ কৰিবলৈ বিচাৰি আছিলোঁ চ' আজি ভিডিঅ'টো দি একচুৱেলি ভিডিঅ'টো দিয়া দেৰিয়ে হ'ল তথাপিও ভিডিঅ'টো আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ আৰু কম বাজেটৰ ৰুমটো কেনেকৈ কজি কৰি থ'ব পাৰে উইণ্টাৰ্ছত চ' তাকে সৰকৈ শ্বেয়াৰ কৰিছোঁ চ' লেটছ গেট ষ্টাৰ্টেড সৰু থাকোঁতে এবাৰ পাপাই কোৱা মনত আছে মোৰ ছোৱালীৰ ৰুমত বোলে ডাঙৰ টেডি বিয়াৰ এটা থাকিবই লাগে ঘৰত টেডি বিয়াৰটো মই ঘৰতে এৰি থৈ আহিছোঁ এই টেডি বিয়াৰটো মোক চানুৱে কিনি দিলে বিয়াৰ পাছত আৰু এইটো এটা ওৱান অফ দ্য টিপছ হয় যে ৰুমটো কজি কৰি ৰখাত যে টেডি বিয়াৰ এনেকুৱা টেডিয়ে হওক বা এনেকুৱা প্লাছ টয়জবোৰে বহুত মেটাৰ কৰে কাৰণ ৰুমটো কিবা ধৰি পিনে শুবলৈ বা মই যেনেকৈ তেনেকৈ পৰিয়ে থাকোঁ এনেকৈ একচুৱেলি ন উইণ্টাৰ্ছত একো কৰিবলৈ মনে নাযায় মই যে অকল এনেকৈ শুই থাকিবলৈ মন যায় আৰু চবতকৈ চবতকৈ মই অকল ভাল পাওঁ এই টেডিটোৰ ওপৰত শুই মই পূৰা চেপেটা কৰি পেলালোঁ লাগে দিছ এনেকুৱা হৈ গ'ল তাৰ অৱস্থাটো বাট ষ্টিল আই ডোণ্ট কেয়াৰ মোৰ ভাল লাগে শুই পিনে ছেকেণ্ড টিপছটো হৈছে উইণ্টাৰ্ছ বুলি ক'লে খ্ৰীষ্টমাছ বা নিউ ইয়েৰ এইবোৰে মাইণ্ডলৈ আহে চ' সেইটো হিচাপত খ্ৰীষ্টমাছ ট্ৰি ইজ ভেৰি এচেঞ্চিয়েল লাগিলে আপোনাৰ ওচৰত সৰু এটাই হওক বা ডাঙৰ এটাই হওক মোৰ ওচৰততো ইমান ডাঙৰ নাই সৰু এটাই আছে বাৰু আৰু এইটো মই লৈছিলোঁ 400 ৰুপিজত অনলি লাইক বিয়া হোৱাৰ 18 চনত মোক এইটো চানুৱে কিনি দিছিলে লাইক চম্ভালি পিনে থৈ দিছোঁ আৰু মই এইটো লাইট চাইট লগাই দিছোঁ আৰু দেখিবলৈ অকণমান ধুনীয়া লাগক বুলি আৰু লাগিলে আপোনাৰ ৰুমত সৰু এটাই খ্ৰীষ্টমাছ ট্ৰী লগাওক অকণমান ডেক'ৰেট কৰি পিনে লাইট চাইট লগাই পিনে সেইটো ৰুমটো চাবচোন ভাইবটো এনেকৈ চেঞ্জ কৰি দিয়ে সেইটো মানে মই পূৰা পাৰ্চনেল ভিউৰ পৰা কৈছোঁ থাৰ্ড পইণ্টটো হৈ গ'ল কেণ্ডেলছ চ' এইটো নকওঁ যে একদম পূৰা বাথ এণ্ড বডি ৱৰ্কছৰে কেণ্ডেলছ কিনিব লাগিব এনে যিকোনো কেণ্ডেলছ মই এতিয়াতে মোৰ কফি টেবুলখনত লগাই থৈছোঁ এনেকুৱা কেণ্ডেল এইবোৰ বাৰ্থডে কেণ্ডেলবোৰ থাকে যে সৰু সেইটো কেণ্ডেল লগাই থৈছোঁ আৰু এনেকৈ থৈ দিছোঁ আৰু কেণ্ডেল ষ্টেণ্ডেল কেনেকুৱা লাগিছে বাৰু চ' তেনেকৈ যিকোনো কেণ্ডেল ৰুমটোত লগাই থ'লে বহুত বেছি এটা কজি ভাইব দিয়ে নেক্সট টিপছটো মই বিচনাখনৰ কথা কওঁ কাৰণ মেক্সিমাম টাইম আমি বিচনাখনতে কটাওঁ মই ইয়াতে এনেকুৱা ফাৰ থকা কুশ্যন থৈ দিছোঁ চ' যিমান বেছি কুশ্যন বিচনাখনত থাকে নহয় কালাৰে মেটাৰ নকৰে এই কুশ্যনখিনিয়েহে মেটাৰ কৰে একচুৱেলি কুশ্যনখিনিয়ে বিচনাখন কজি কৰি তোলে তাৰ ওপৰত এটা ব্লেংকেট আছেই যেনেকৈ ব্লেংকেটখন আছে মই এনেকৈ ব্লেংকেটখন থৈ দিওঁ আৰু এই ফাৰ থকা কুশ্যন বা এইবোৰ কুশ্যন থৈছোঁ যিমান বেছি কুশ্যন মইতো ইয়াত কুশ্যন বেছি থোৱাই নাই কাৰণ গুণুৱে এইবোৰ চব পেলাই দিয়ে কাৰণে চ' যিমান বেছি কুশ্যন থোৱা যায় বিচনাখন সিমান বেছি কজি লাগে চ' সেইটো চ' সেইফালে এখন বেড টেবুল আছে বেডছাইড টেবুল আৰু ইয়াতো মই নতুনকৈ এড কৰিছোঁ বেডছাইড টেবুল চ' দেখিবৰ কাৰণে বিৰাট ভাল লাগিছে কেণ্ডেল লগাই থৈছোঁ আৰু এয়া আনিছে পূজাই মোৰ কাৰণে চাহ পূজা লৈ আনা লিজে থেংক ইউ পূজাই বনাই পূৰা বিহাৰী চাহ মজাকৈ নিচিয়ে ভিডিঅ' বনাই তাই ভিডিঅ'টোৰ বেক চাইডে গৰু ছাগলী গাহৰি চব ওলাই তাই দেন নেক্সট টিপটো হৈছে ফ্ল'ৰ লেম্পে একচুৱেলি গোটেই ৰুমৰ ভাইবে চেঞ্জ কৰি দিয়ে লাগিলে সেইটো বেডৰুমতে নথওঁ কিয় বা লিভিং ৰুমতে নথওঁ কিয় ফ্ল'ৰ লেম্পটো ৰুমৰ বেলেগ এটা ফিল আনি দিয়ে আৰু লোক এটা কৰ্ণৰ কিমানেই কজি লাগিছে আৰু নেক্সট টিপটো হৈছে ফেৰী লাইটছ একচুৱেলি মোৰ ওচৰত বেছি নাই যিমানকেইটা আছে সেইকেইটাই মই লগাই দিছোঁ আৰু দেখিবলৈ চাওক কিমান বেছি ভাল লাগে লাইটবোৰ যেতিয়া অফ হৈ যায় য'ত যেনেকৈ পাইছোঁ মই ফেৰী লাইটছ লগাই দিছোঁ আৰু মোৰ ফেভৰেট পাৰ্টটো হৈছে এইটো চেণ্ডেলিয়াৰটো মই অনলাইন লৈছিলোঁ আৰু দেখিবৰ কাৰণে বহুত বেছি ভাল লাগে চ' ওপৰৰ পৰা মই ভিডিঅ' এটা দেখুৱাই দিছোঁ অভাৰভিউ মোৰ ৰুমটোৰ
আপোনালোকে মোৰ ভিডিঅ'টো চাই পিনে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টবোৰ পঢ়ি মোক বহুত বেছিকৈ ভাল লাগে কৈছে আগতে চ' এটা নতুন ভিডিঅ' লৈ পিনে পুনৰ লগ পাম টিল দেন বাই বাই এণ্ড গুড নাইট